নমস্কাৰ, মই মৃণাল চাচনি। আজি আপোনালোকৰ আগত লৈ আহিছোঁ এটি কবিতা, পৰিৱেশ অৰ্থাৎ এই পৃথিৱীখনক লৈ লিখা মোৰ নিজৰ কবিতা এটা। আৰু আপোনালোকে শুনিব, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু বেয়া লাগিলে ডিছলাইক কৰি দিব। অ'কে। নীল গ্ৰহ, কবিতাটিৰ নাম নীল গ্ৰহ, শিৰোনামা। এই ব্ৰহ্মাণ্ডত এটি গ্ৰহ আছে, নাম নীল গ্ৰহ, য'ত বসতি বিৰাজে মহাসমুদ্ৰৰ মাজে মাজে, বিৰাজে সপ্ত মহাদেশ, কৌটি কৌটি জীৱকুলৰ ই নিৰাপদ থলী। ক্ষুদ্ৰাতি ক্ষুদ্ৰ ভাইৰাছ, বেক্টেৰিয়া, আৰু আনফালে বিশাল নীলতিমি ৰেড উট্ৰি। এইখন পৃথিৱীত বোলে ডাইনাছৰ আৰু ড্ৰেগনো আছিল। ৰঙা নীলা নানা ৰঙী ৰহস্যময় জীৱৰ ই আৱাসভূমি। এই পৃথিৱীত প্ৰতিটো বস্তুৱে ৰহস্যময়। মুকলি পথাৰত হাত দুখন মেলি যেতিয়া আকাশখনলৈ চাই ৰওঁ, ইমান বিশাল, মইচোন তিল মানুহ নহয়। মোৰ দৰে কত প্ৰাণী, কত জীৱ আছে এই গ্ৰহটিত। মোৰ দৰে সিহঁতৰো আশা আছে মুক্ত মনে জীয়াই থকাৰ এই আপোন ধৰণী। সিহঁত বাৰু নিৰাপদে আছেনে, মোৰ দৰেই, আপোনাৰ দৰে, আমাৰ দৰেই? ধন্যবাদ, থেংক ইউ, ধন্যবাদ। বেছি দীঘল কবিতা মই নিলিখোঁ, বেছি দীঘল লিখিলে মিষ্টেক হৈ যায়, আৰু ইমান এক্সপিৰিয়েঞ্চ নাই কবিতা লিখাৰ। অ'কে, থেংক ইউ।